নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ট্ৰেন্সফাৰ সম্পৰ্কীয় এটি বিশেষ খবৰ আহিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এই চিঠিখন অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা 16/5/2023 তাৰিখে এই সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ সঞ্জয় দত্ত মহাশয়ে পঠাইছে আৰু প্ৰত্যেকখন জিলাৰ ইনস্পেক্টৰ স্কুল ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে পঠোৱা হৈছে। চিঠিখনৰ বিষয়টো হৈছে ভিডিঅ' কনফাৰেন্স অন ট্ৰেন্সফাৰ অফ টিচাৰ। শিক্ষকৰ ট্ৰেন্সফাৰ সম্পৰ্কে এখন বিষয়ক ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ব প্ৰত্যেকখন জিলাৰে বিষয়াসকলৰ লগত। আৰু এই বিশেষ যিখন ভিডিঅ' কনফাৰেন্স তাত এই শিক্ষামন্ত্ৰী মহোদয় বিশেষভাৱে উপস্থিত থাকিব আৰু তেখেতৰ বক্তব্য দাঙি ধৰিব। ইতিমধ্যে এই কথাখিনি ইয়াতে উল্লেখ কৰা হৈছে আৰু 18 মে তাৰিখে সেই ভিডিঅ' কনফাৰেন্সখন অনুষ্ঠিত হ'ব। প্ৰত্যেকখন জিলাৰে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ব্লক মিছন কোঅৰ্ডিনেটৰ তথা MIS কোঅৰ্ডিনেটৰসকলক উপস্থিত থাকিবৰ কাৰণে জনোৱা হৈছে আৰু কোনখন জিলাৰ কোন তাৰিখে অনুষ্ঠিত হ'ব বা 18 তাৰিখৰ কোন সময়ত অনুষ্ঠিত হ'ব তাক লৈ ইতিমধ্যে শিডিউল প্ৰকাশ কৰা হৈছে। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আমি আশা কৰিম ইতিমধ্যে যিহেতু ছিংগুল ট্ৰেন্সফাৰৰ কাৰণে আপোনালোকে আগ্ৰহেৰে বাট চাই আছে আৰু ইয়াৰ যিখন আগৰ অফিচ মেমৰেণ্ডাম আমাৰ অফিচ মেমৰেণ্ডামত ইতিমধ্যে কোৱা হৈছিলে যে কি জুলাই মাহতহে ছিংগুল ট্ৰেন্সফাৰৰ অৰ্ডাৰ প্ৰকাশ পাব। ইতিমধ্যে যিহেতু মে' মাহ চলি আছে, এই মাজত এমাহ জুন তাৰপিছত জুলাই, নিশ্চয় সেই অফিচ মেমৰেণ্ডামখনৰ মতে যদি কাৰ্যকৰী হয় তেতিয়াহ'লে জুলাই মাহতহে হয়তো ছিংগুল ট্ৰেন্সফাৰৰ অৰ্ডাৰ ওলাব পাৰে। গতিকে যিহেতু এই কামখিনি চলি আছে আৰু বহুতৰ যিহেতু যাবলৈ পাইছেগৈ, নিশ্চয় হয়তো কিবা কাৰণত তাৰ আগতো ওলাব পাৰে। পৰৱৰ্তী পৰ্যায়ৰ কথাখিনি আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এই সময়তে গুৰুত্বপূৰ্ণ খবৰ হৈছে ট্ৰেন্সফাৰ সম্পৰ্কীয় বিশেষ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই মিটিঙৰ কি সিদ্ধান্ত হয় সেই সিদ্ধান্ত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।